চিনাকি লাইভৰ সকলো দৰ্শকক পুনৰবাৰ স্বাগতম জনাই আজি আৰম্ভ কৰিব লৈছোঁ এটা নতুন ভিডিঅ'। আজি গৈ আছোঁ এটা খুব ধুনীয়া জেগা, গুৱাহাটীৰ একদম ওচৰত আছে। এইটো পাহাৰটো চাগে হয়তো বহুতে চিনিও পাইছে আৰু বহুতে চিনি পোৱা নাই। বহুতৰ কাৰণে এইটো এটা নতুন জেগা হ'ব পাৰে, কাৰণ গুৱাহাটীৰ ওচৰে পাঁজৰে ইমান ধুনীয়া ধুনীয়া হিল ষ্টেচন আছে। গোটেইবিলাক ৰাস্তাত ঘূৰি পেলাই খুব ভাল লাগে। এইটো ৰাস্তাটো সেইদিনাখন গ'লোঁ, কেইবাদিন আগতে গৈছিলোঁ, আকৌ ওলালোঁ আজি যাওঁ বুলি। মানে পিকনিকেই কৰিব মন গৈছিলে, গতিকে ওলাই পেলাই গ'লোঁ। জেগাটো আপোনালোকক নামটো মই কৈ আছোঁ, আপোনালোকে অকণমান ভিডিঅ'টো চাই পেলাই যদি গম পায় জেগাটো ক'ত গৈ আছোঁ কমেণ্টত জনাব। ব'লক গৈ থাকোঁ একেলগে। গোটেইখিনি মই দেখাম, ৰাস্তাটো আপোনালোকক কৈ দিম কোনফালেদি কেনেকৈ যাব লাগিব এই জেগাত যদি আপোনালোকে যাব বিচাৰে। খুব ধুনীয়া এটা প্লেচ, খুব ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ দুটা জলপ্ৰপাত আছে। খুব ভাল লাগে তাত গৈ পেলাই, খুবেই এনজয় কৰিব পাৰিব। গৰম দিনত গ'লেতো খুবেই ভাল লাগিব। এতিয়া ঠাণ্ডা আছিল কাৰণে আমি অলপ ঠাণ্ডা পালোঁ, যিহেতু বাইক লৈ গৈছিলোঁ। গাড়ী লৈ পেলাইও যাব পাৰিব, আৰু বাইক লৈ গ'লে সুবিধা হয় কাৰণ অকণমান ৰাস্তাৰ মাজতে কেঁচা আছে। গতিকে বৰষুণ দি থাকিলে আপোনালোকে নোযোৱাটোৱে ভাল। আৰু যদি বতৰ খুব ধুনীয়া হৈ থাকে, ৰ'দ চ'দ দি থাকে, তেতিয়া আপোনালোকে বাইক বা গাড়ী লৈ পেলাই ফেমিলি লৈ পেলাই যাব পাৰিব। খুব ধুনীয়া জেগা হয়, ছেফ প্লেচ হয়, একো প্ৰব্লেম নাই। কিন্তু ঘূৰি যদি আহে, মানে ঘূৰিটো আহিবই লাগিব। ঘূৰি আহোঁতে অলপমান সোনকালে ঘূৰি আহিব পোহৰে, কাৰণ ৰাতি যদি গাড়ী চাড়ী বা বাইক বেয়া হয় তাতে মানে একো নাপাব ঠিক কৰিবৰ কাৰণে। গতিকে কোনোবা মানুহৰ পৰা হেল্প বিচাৰিবৰ কাৰণে পাব সময়, মানে দিনৰ ভাগত গ'লে। এয়া আমি আহিছোঁ আমি জালুক পাম, এইটোৱে জেগাটো। $20 বাইকৰ আৰু $20 গাড়ীৰ লয়। আমি সোমাই আহিলোঁ ভিতৰত। সোমাই আহি পেলাই প্ৰথম এটা সৰু জলপ্ৰপাত পোৱা যায়। সোমাই আহি পেলাই এটা প্ৰথম যিটো আপোনালোকে বাওঁফালে পাব, সেইটো এটা সৰু জলপ্ৰপাত। আৰু সৰু জলপ্ৰপাতটো পাৰ হৈ পেলাই যদি অলপমান আগলৈ গৈ থাকে, গৈ তাতে এটা খুব ধুনীয়া ডাঙৰ জলপ্ৰপাত আছে। ইয়াতে গোটেই ফেমিলি ভৰ্তি। আগৰ জলপ্ৰপাতটোতো গোটেই ফেমিলি ভৰ্তি, গোটেই মানুহ আহিছে পিকনিক খাবৰ কাৰণে। এতিয়াও পিকনিক চলিয়ে আছে তাৰমানে। গতিকে খুব ভাল লাগিব। আপোনালোকে পিকনিক কৰিবলৈ আচলতে সময় নালাগে। জানুৱাৰী ফেব্ৰুৱাৰী মাহতে যে মানুহে পিকনিক যাব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাইকিয়া। যদি বাহিৰত গৈ পেলাই ধুনীয়াকৈ বনাই মেলি খাবলৈ মন যায়, তেতিয়াহ'লে ইয়াত আহি গ'লেই হ'ল। খাব পাৰে য'তে ত'তে মানুহে, একো ডাঙৰ কথা নহয়। এইটো জলপ্ৰপাত, আৰু ইয়াতে ৰুলছ এণ্ড ৰেগুলেশ্যনখিনি লিখাই আছে। মানে মানুহে খাই বৈ পেলাই যে লেতেৰা কৰি থৈ যায়, ধুনীয়াকৈ চাফা কৰিবলৈ লিখা আছে। জোলনা আছে, পানীৰ মাজত চলিব পাৰিব। আৰু সৰুকৈ একদম খেৰ দি পেলাই ঘৰবিলাক বনাই ৰাখিছে, খুব ধুনীয়া। চাংঘৰ হয় আচলতে, চাংঘৰৰ ভিতৰত সোমাই পেলাই খানা খাব পাৰিব। আৰু তাতে ধুনীয়াকৈ মানুহবিলাকে বনাই খায়ো আছে, খুব ভাল লাগিছে। আপোনালোকে চাই থাকক ভিডিঅ'ত। আপোনালোকে যদি বৰ্তমানলৈকে মোৰ ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, ভিডিঅ'টো এটা কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু বেলেগে চাব পৰাৰ কাৰণে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, তেতিয়া বেলেগ মানুহে চাব পাৰিব। মই আপোনালোকক দেখাই আছোঁ যে এই জেগাটো হৈ গ'ল ডাঙৰ জলপ্ৰপাতৰ এণ্ট্ৰি। আৰু এই জেগাত যদি আপোনালোকে গুৱাহাটীৰ পৰা যাওঁ বুলি ভাবে, তেতিয়াহ'লে যাবলৈ হ'লে লখৰাৰ পৰা আপোনালোকে যদি আমি মাজতে আকৌ এটা কথা কৈ দিছোঁ। আমি খানা লৈ গৈছিলোঁ, বিৰিয়ানী লখৰাৰ পৰা পেকিং কৰাই আনিছিলোঁ। বিৰিয়ানীটো খাই একদম বেয়া লাগিলে, তথাপিও খালোঁ আৰু ভোক লাগিছিল। 2 প্লেট বিৰিয়ানী লৈ গৈছিলোঁ, খালোঁ। আৰু যদি আপোনালোকে যায়, তেতিয়াহ'লে জালুকবাৰীৰ ফালৰ পৰা আহিলে ৰাইটত সোমাব লাগিব। আৰু বশিষ্ঠৰ ফালৰ পৰা যদি যায়, তেতিয়াহ'লে লখৰাৰ পৰা লেফ্টত সোমাই পেলাই একদম চিধা গৈ থাকিব। চিধা গৈ আপোনালোকে পাহাৰটো পাব। পাহাৰতে গেট আছে, গেটত আপোনালোকে এণ্ট্ৰি কৰি পেলাই চিধা গৈ থাকিলে এই জেগা পাই যাব। একদম চিধা গৈ থাকিব। মাজে ৰাস্তা অকণমান বেয়া আছে, আপোনালোকক দেখাইছিলোঁ। গতিকে চিধা গৈ থাকিলে এইখিনি জেগা পাই যাবগৈ। 22, 23, 25 কিলোমিটাৰমান হয় টোটেল। মই অকণমান পাহৰিছোঁ, টোটেল কিলোমিটাৰ হয়তো 22 কিলোমিটাৰ বা 25 কিলোমিটাৰ তেনেকুৱাই হয়। গতিকে আপোনালোকে যদি যাওঁ বুলি ভাবে এই জেগাত যাব পাৰিব। আৰু আজিকালিতো চবেই ৰিলছ বনাই পেলাই খুব ভাল পায়, গতিকে ৰিলছ বনাবৰ কাৰণে খুব ধুনীয়া জেগা আছে। আৰু ডাঙৰ জালুকৰ খেতি আছে, যিহেতু নামটোৱে হৈ গ'ল জালুক পাম। আৰু ৰিলছ বনাবৰ কাৰণেতো সাংঘাতিক ধুনীয়া জেগা আছে। ৰাস্তাৰ মাজে ইমান ধুনীয়া জেগা আছে। মই দেখাই আছোঁ আপোনালোকক, মই দেখাম বাৰু ভিডিঅ', মানে আমি ক'ত বনাইছিলোঁ ৰিলছ, মই দেখাই আছোঁ আপোনালোকক চাব। আৰু চাই থাকক কমপ্লিট ভিডিঅ'টো, ইমান ধুনীয়া জেগাটো। আৰু এইডাল দিছে গছ এজোপা, সিপাৰৰ পৰা সিপাৰ হ'বৰ কাৰণে।
খালি এইবিলাক পাৰ হওঁতে অলপ সাৱধানে পাৰ হ'ব লাগিব আৰু কাৰণ তলত পৰিলে হাত ভৰি চব ভাগিব। নামটো হৈ গ'ল জালুক পাম, কাৰণ জালুকৰ খেতি আছে। জালুকৰ খেতি জেগাটো পাই আছোঁ, চাওক এতিয়া আমি জালুকৰ খেতিখিনি দেখাই আছোঁ। চাওক আহিব, অলপমান সময় ৰখিলে আপোনালোকে জালুকখিনি দেখিবলৈ পাব। এয়া জালুকৰ খেতি, এইখিনি চব জালুক গছ, বহুত জালুক লাগি আছে। কিমান জালুক লাগি আছে গম নাপালোঁ আৰু বহুত জালুক লাগি আছে। আৰু ইফালে সিফালে চবফালে জালুকৰ খেতিয়ে চবফালে বহুত জালুক আছে। এই জালুকৰ খেতিখিনি পাৰ হৈ পেলাই এইফালেদি আমি গৈছিলোঁ। এইটো যাওঁতে কৰা ভিডিঅ', মই ভিডিঅ'টো অলপমান লাষ্টলৈ লগাই দিছোঁ কাৰণ জালুকৰ খেতিটো দেখাবলৈ অলপমান স্পেচিয়েল ম'মেণ্ট এটা লাগে, গতিকে স্পেচিয়েল ম'মেণ্ট এটা উলিয়াই পেলাই মই জালুকৰ খেতিটো দেখাইছোঁ। আৰু আমি যাওঁতেই ৰিলচ বনাইছিলোঁ। ৰিলচ বনোৱা জেগাটো এইখিনি হৈ গ'ল ফৰেষ্টৰ অফিচ আছে, খুব ধুনীয়া জেগাখিনি, সেইখিনিও দেখাই আছোঁ, চাব আহক। এইখিনি জেগা খুব ধুনীয়া জেগা। এইখিনি জেগা আপোনালোকে গৈ থাকোঁতে সোনকালে পোহৰত যদি পাই যায় খুব ভাল হ'ব। এইখিনি একদম ৰ'দ চ'দ দি থাকিলে ৰিলচ বনাবৰ কাৰণে খুব মজা। ৰাস্তাটো খুব বঢ়িয়া আছে, ইয়াতে ভেৰাইটিজ গছৰ পুলি ৰোৱা আছে। এইখিনি ফৰেষ্টৰ জেগা, ফৰেষ্টৰ অফিচ আছে এইখিনিতে। আৰু এই ৰাস্তাটো চাওক, ৰাস্তাটো বিৰাট বেছি ধুনীয়া। এইখিনি মানে আটাইতকৈ গোটেই ৰাস্তাটোৰ ভিতৰত আটাইতকৈ ভাল লগা ৰাস্তাৰ মানে এইখিনিয়ে পাইছোঁ আৰু খুব ভাল লাগিছে। চিনেৰীটো খুব ধুনীয়া আৰু এইটোত মানে শ্বুটিং কৰিবৰ কাৰণে বিৰাট ধুনীয়া। যদি কোনোবাই কিবা মুভি চুভি বনাওঁ বুলি ভাবি আছে, এই জেগাত শ্বুটিং কৰিব পাৰে বা এলবাম বনাব পাৰে। এলবামৰ শ্বুট কৰিবৰ কাৰণে খুব ধুনীয়া এটা প্লেচ হয়, খুব ভাল পাব জেগাটো। তাতে যাব আপোনালোক, গৈ পেলাই চাই আহিব এবাৰ কিমান ধুনীয়া জেগাটো।